গুড মৰ্ণিং। মই আছোঁ আজি তেজপুৰত আৰু নিজৰ ঘৰত নাই। ৰুমটো দেখা পাই আপোনালোকে গম পাইছে, মই ভিডিঅ'বিলাকত মোৰ ৰুমটো দেখা পাইছে আপোনালোকে। মই আছোঁ আজি তেজপুৰ আৰু ব্লগটো ইয়াতে ষ্টাৰ্ট কৰিছোঁ। আৰু আজি ক'ত কি কৰোঁ মই গোটেইখিনি দেখুৱাম আপোনালোকক। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু আজি তামান ৰ'দ ওলাইছে, এই খিৰিকী দেখা পাইছে একদম পূৰা পোহৰ আহি গৈছে। আৰু এইটো ধন মোৰ ভাইটি, ইয়াতে শুই আছে সি। আৰু আমি তলতে শুইছিলোঁ আজি, কম বাৰু গোটেইখিনি গম পাব কিহৰ কাৰণে হৈছিলোঁ। আৰু ওপৰৰ পৰা দেখুৱাইছোঁ চাওক একদম তামান ৰ'দ ওলাইছে দেই। ৰ'দত এতিয়া বহুত কাম আছে, আজি ওলাই যাব লাগিব। চ' দেৰি নকৰোঁ, এতিয়া ওলাই যাওঁ। আৰু এয়া মোৰ কাৰণে ব্ৰাছ লৈ আহিছে, এতিয়া ব্ৰাছ কৰি আৰু গা পা ধুই এতিয়া ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ। তাতে ভালকৈ কৰিব ন, গা পা ধুই সম্পূৰ্ণ ৰেডি। আৰু দিনটো ক'ত কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ' অলপ শ্বুট কৰি আছোঁ। আৰু সকলোবিলাক কামেই ব্যস্ত ৰাতিপুৱাৰ পৰা। আৰু যিহেতু মোৰো কাম আছে, চাহ তাহ অকণমান খাই এতিয়া ওলাই যাওঁ। পেহা দাদা মই এনেকৈ ওলাই যাম। আৰু আমাৰ এইজনীয়ে থ্ৰেডিং কৰাত লাগিছে। আমি এতিয়া বজাৰ কৰিবলৈ যাওঁ, যিহেতু কালি ভাত মুখত দিয়া আছে। ত' আপোনালোকক মই গোটেইখিনি ডিটেইলছটো পোৱাই নাই আৰু ক'ম গোটেইখিনি। ৰাতিপুৱা উঠি গা পা ধুই ল'লোঁ, ফ্ৰেছ হৈ ল'লোঁ। আৰু এতিয়া বজাৰ কৰিবলৈ যাম। আৰু পেহীহঁতৰ ঘৰত মানে কালি এখন কাজ আছে, ভাত মুখত দিয়া। মানে দাদাৰ ছোৱালীৰ, মোৰ পেহীৰ ল'ৰা দাদা, তাৰ ছোৱালীৰ ভাত মুখত দিয়া। চ' বজাৰ অলপ কৰিবলৈ যাম এতিয়া। যোৱাকালি আহিলোঁ, যিহেতু দুদিন বন্ধ আছে। চ' এতিয়া বজাৰ কৰিবলৈ যাওঁ। আৰু দিনটো ক'ত কি কেনেকৈ যায় আজি ব্লগটো ইয়াতে ষ্টাৰ্ট কৰিছোঁ। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সকলোৱে চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় শ্বেয়াৰ কৰি দিব। এয়া দাদাও যাব লগত, সিহঁতক মানে ভাড়াও দিয়ে ইয়াত। টয়লেট মাৰিছোঁ, দুটা ৰুম খালী আছে, দাদাও আহিছে। যাওঁ এতিয়া। দাদাই পেহাই পূৰা বজাৰ কৰি আছে, দেখিছে আপোনালোকে। এই ৰাস্তা পাৰ হৈ গৈছে এতিয়া, মানে প্ৰত্যেকখন দোকানতে লিষ্টবিলাক দি আহি আছে। আৰু আহোঁতে আমি গাড়ীত যিখিনি পাৰোঁ উঠাই লৈ যাম। আৰু নোৱাৰাখিনি নেক্সট আহি কিনে আকৌ লৈ যাম। মই দোকানকেইটা চিনাকি হৈ ল'ম, তাৰপিছত আকৌ মই লৈ যাম। যিহেতু বিবাহ ভৱনত পাতিছে, চ' ইমান মানে দিগদাৰী নাই। কাম কৰা মানুহ চানুহৰ পৰা ভিতৰ কৰি চব তাতে পায়েই। ত' ইয়াতে এতিয়া দেখাই আছোঁ মই আপোনালোকক, গোটেইটো বজাৰখিনি কৰি লওঁ। আৰু এইটো নিশ্চয় গম পাইছে, তেজপুৰ আহি থকা হ'লে, যিসকলে তেজপুৰ আহি থাকে সেইসকলেতো নিশ্চয় গম পাইছে, এইটো পৰুৱা চাৰিআলি। আৰু এইফালে মহাভৈৰৱী মন্দিৰ যায়, দেখিছে। আৰু চাওক মোৰ পিছত গাড়ী গোটেই লাইন। আৰু বজাৰ চজাৰ কৰি কিনে আমি আহি পালোঁ। আৰু ইয়াতে থৈ যাম আজি বস্তুবিলাক, পাচলি চব্জি যিবিলাক বজাৰ কৰিছিলোঁ চব ইয়াতে থৈ যাম। চ' দাদাই মই আহি কিনে চাই আছোঁ বিহনৰ ওপৰতো, মানে য'ত খোৱা বোৱা হ'ব। এইফালে মুখ ধোৱা বেচিন চেচিন আছে, এইফালে ষ্ট'ৰ ৰুম। আৰু পাকঘৰটো দেখাই আছোঁ বাৰু, ৰান্ধনী ঘৰটো। তাতে আমি বস্তুবিলাক সোমাই থৈ যাম। আৰু ইয়াতেই ৰন্ধা বঢ়া হ'ব কালিলৈ। চ' ইয়াতে বস্তুবিলাক আমি থৈ যাম। ধুনীয়া চাফা কিন্তু দেই, বহুত ভাল লাগিছে, পৰিষ্কাৰ যিহেতু। আৰু এতিয়া তললৈ যাওঁ, গৈ কিনে বস্তুবিলাক আনিলোঁ। আৰু এতিয়া সম্পূৰ্ণ বজাৰ চজাৰবিলাক থলোঁ। আৰু ঘৰত গৈ কিনে ভাত চাত খাই লওঁ, গৈ কিনে বেলেগ এটা প্ৰগ্ৰেম আছে, দেখুৱাই আছোঁ আপোনালোকক। আৰু ৰিলিজ হোৱা আজি 8 দিন নে 9 দিন হ'ল জানো, ভালকৈ নাজানো। জৱানখন চাবলৈ আহিছোঁ। জৱানটো চাই লওঁ, চাই কিনে ভিডিঅ'টো শেষ কৰিম আজি। No.